নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰথম পাঠৰ অনুশীলনীৰ শেষত বৰ্ণসমূহৰ উচ্চাৰণৰ স্থান লিখা আছে। আজি এই ভিডিঅ'টোত তোমালোকক মই বৰ্ণসমূহৰ উচ্চাৰণৰ স্থান এই বিষয়ে সূত্ৰ আকাৰে তোমালোকক বুজাই দিম। ভিডিঅ'টো চাই ভালদৰে বুজি ল'বা, বুজি নাপালে তোমালোকে পিছত সুধিবা। এই কথা আমি বিশেষভাৱে মন কৰিবলগীয়া যে আমি কথা কৈ থাকোঁতে যদিও আমি মন নকৰোঁ, কিন্তু প্ৰতিটো বৰ্ণ প্ৰতিটো শব্দ উচ্চাৰণ কৰোঁতে বৰ্ণসমূহৰ উচ্চাৰণৰ স্থান আমাৰ মুখৰ ভিতৰত ভিন ভিন স্থানৰ পৰা উচ্চাৰিত হয়। আমি মন নকৰোঁ, কিন্তু ভালদৰে যদি মন কৰোঁ তেনেহ'লে আমি জানিব পাৰোঁ যে বৰ্ণসমূহৰ কোনটো বৰ্ণ কোনটো স্থানৰ পৰা উচ্চাৰিত হৈছে। সংস্কৃতত এই সম্পৰ্কে সূত্ৰ আছে আৰু এই সূত্ৰৰ জৰিয়তে যদি আমি বুজিবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমাৰ সোনকালে আমি বুজিব পাৰিম আৰু মনত ৰখাটো সহায়ক হ'ব। গতিকে আমি চাওঁ আহাচোন। আমি প্ৰথম সূত্ৰটো লৈছোঁ। সূত্ৰটো হ'ল অকুহ বিসৰ্জনীয়নম কণ্ঠঃ। এই সূত্ৰমতে অ বৰ্ণটোৱে অ আ এই বৰ্ণ দুটাক বুজাইছে। কু বুলি কওঁতে ক খ গ ঘ ঙ আৰু হ অকুহ। এইকেইটা হৈছে কণ্ঠীয় বৰ্ণ, অৰ্থাৎ কণ্ঠৰ পৰা উচ্চাৰিত হয়। ভালদৰে মন কৰিলে আমি বুজিব পাৰিম এই গোটেইকেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হৈছে। অ আ ক খ গ ঘ ঙ হ। তোমালোকে নিজে এবাৰ উচ্চাৰণ কৰি চাবা। এইবাৰ আমি দ্বিতীয় সূত্ৰটো লৈছোঁ। ইচ্ছু য়শানং তালু। এইবাৰ তালব্য বৰ্ণৰ কথা কৈছে। তালব্য বৰ্ণ মানে মুখৰ ভিতৰত যে আমাৰ তালু আছে, তালুৰ পৰা উচ্চাৰিত হয়। ইচ্ছু ই বুলি কওঁতে ই ই ই ই। চু মানে চ চ জ জ ঞ। য় শ। এইকেইটা হৈছে তালব্য বৰ্ণ, আমাৰ তালুৰ পৰা গোটেইকেইটা উচ্চাৰিত হৈছে। এবাৰ আমি পিছৰ সূত্ৰটো লৈছোঁ। পিছৰ সূত্ৰটো আছে ঋতুৰসাৰ্ণং মূৰ্ধা। ঋ ঋ ট ঠ ড ঢ ন ৰ স। গোটেইকেইটা মূৰ্ধা মানে তালু নহয়, তালু নাপাওঁতে দাঁত আৰু তালুৰ মাজত যিটো মূৰ্ধা ওপৰৰ অংশটো আছে তাৰ পৰা উচ্চাৰিত হয়। সেইকাৰণে আমি অসমীয়াত যে কওঁ মূৰ্ধন্য বৰ্ণ বুলি কওঁ। মূৰ্ধন্য হ, মূৰ্ধন্য ত। পিছৰ সূত্ৰ ঋতু লসানং দন্তঃ। ঋ ঋ ত থ দ ধ ন ল স। এই গোটেইকেইটা বৰ্ণ দাঁতৰ পৰা উচ্চাৰিত হৈছে। মন কৰিবা। প্ৰথম ঋটোৱে সূত্ৰত থকা ঋ আৰু ঋ এই বৰ্ণ দুটা বুজাইছে। তাৰপিছত টু মানে ত থ দ ধ ন ল স। পিছৰ সূত্ৰ উপৌপথ্মানীয়নম উস্থৌ। উ মানে উ উ প ফ ব ভ ম। আমি জানো উঠে উঠে লগ লাগিলে সেইকেইটা হৈছে ওষ্ঠ বৰ্ণ। আমি একেবাৰে সহজ ক'বলৈ ওষ্ঠ মানে উঠে উঠে লগা। প ফ ব ভ ম আমি জানো, কিন্তু
স্বৰবৰ্ণৰ যি উ আৰু উ আছে মন কৰা উ উ প ফ ব ভ ম উ আৰু উ উঠে উঠে লাগা নাই যদিও লাগু লাগু হৈছে একেবাৰে ওঠৰ ওচৰ চাপে স্পৰ্শ কৰোঁ নকৰোঁ অৱস্থাত থাকে গতিকে ওষ্ঠবৰ্ণ বুলি কোৱা হয় উ আৰু উটোকো উ উ প ফ ব ভ ম পিছৰ সূত্ৰ এদ্বৈতঃ কণ্ঠ তালু মানে কণ্ঠ আৰু তালু দুয়োটাই সামান্য স্পৰ্শ কৰে এই বৰ্ণ দুটাই বৰ্ণ আছে এ ঐ কণ্ঠ আৰু তালু কণ্ঠৰ পৰাও অহা নাই তালুৰ পৰাও অহা নাই কণ্ঠ আৰু তালু দুয়োটাই স্পৰ্শ কৰিব খোজে এ ঐ পিছৰ সূত্ৰ ঔদৌতঃ কণ্ঠস্থম মানে কণ্ঠ আৰু ওষ্ঠ কণ্ঠ আৰু ওষ্ঠ দুয়োটাই স্পৰ্শ কৰিব খোজে কি বৰ্ণ ঔ বুলি কওঁতে ওঠটোতে চাপি আহিছে কিন্তু ক'ৰ পৰা উচ্চাৰিত হৈছে কণ্ঠৰ পৰা হৈছে যেনেকৈ আমি অকুহ অ কওঁতে কণ্ঠৰ পৰা হৈছিল ঔ কওঁতে কণ্ঠৰ পৰা হৈছে কিন্তু ও কওঁতে কি হৈছে ওষ্ঠ মানে আমাৰ ওঠ দুখন লাগু লাগু হৈছে ওঠটো স্পৰ্শ কৰিছে সেইকাৰণে কণ্ঠ আৰু ওষ্ঠ ঔ ৱকাৰস্য দন্তস্থম এইবাৰ আহিল কেৱল এটা বৰ্ণ ৱ আমি অসমীয়াত যিটো ৱাব্য বুলি কওঁ সেইটো সংস্কৃতত ব নহয় ৱ দন্তস্থম দাঁত আৰু ওঠ দুটা সামান্য স্পৰ্শ কৰে ৱ শেষত থাকিল ন ন ম এইকেইটা হৈছে অনুনাসিক বৰ্ণ যিবোৰ বৰ্ণ আমি উচ্চাৰণ কৰোঁতে নাকেৰে মতাৰ দৰে লাগে তাকে অনুনাসিক বৰ্ণ বোলে নাসিক মানে নাক নাচিকা মানে নাক আচলতে অনুনাসিক নাকেৰে মতাৰ দৰে লাগে এইকেইটা হৈছে ঙ ন ন ম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইখিনিতে আৰু এটা কথা কৈ থওঁ ক খ গ ঘ ঙ এই পাঁচটা বৰ্ণ কোনোৱে জিহ্বামূলীয় বৰ্ণ বুলিও কয় কিয়নো জিহ্বা মানে জিভাৰ মূলৰ পৰা উচ্চাৰিত হয় আচলতে কণ্ঠবৰ্ণ ক মানে কণ্ঠ মানে জিভা কণ্ঠৰ মানে জিভা মূল মানে জিভা য'ৰ পৰা ওলাইছে য'ত আমাৰ জিভা আৰম্ভ হৈছে সেয়াই কণ্ঠ নহয় জানো গতিকে জিহ্বামূলীয় বুলিও কয় কণ্ঠবৰ্ণ বুলিও কয় কেতিয়াবা যদি পোৱা জিহ্বামূলীয় এইটো ভুল নহয় তেনেকৈও কয় আৰু এটা কথা শেষত কওঁ স্বৰবৰ্ণত হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ আছে আমি অতি গুৰুত্বপূৰ্ণভাৱে আমি কথাটো মন কৰিব লাগে কিয়নো সংস্কৃতত দীৰ্ঘ স্বৰবিলাক দীঘলকৈ উচ্চাৰণ কৰিব লাগে আৰু হ্ৰস্ব স্বৰবিলাক চুটিকৈ উচ্চাৰণ কৰিব লাগে যদি আমি তেনেকৈ উচ্চাৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও শব্দ ভুল নহয় আৰু কেতিয়াবা যদি আমি সুৰ লগাই শ্লোক গাব লাগে সুৰ লগাই গীত গাব লাগে সংস্কৃতত তেতিয়া আমাৰ কোনো কাৰণতে সুৰৰ গণ্ডগোল নহয় হ্ৰস্ব স্বৰ হৈছে অ ই উ ৰি এ ও দীৰ্ঘ স্বৰ হৈছে আ ই উ ঐ ঔ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি এই ভিডিঅ'টোত যিমান পাৰি চেষ্টা কৰিছোঁ তোমালোকক বুজাবৰ কাৰণে বৰ্ণ উচ্চাৰণৰ স্থান আৰু তোমালোকে এই ভিডিঅ'টো চাই নিজেও সেই বৰ্ণসমূহ উচ্চাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিবা আশা
কৰিছোঁ তোমালোকৰ উপযোগী হ'ব। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।